নমস্কাৰ, মই মীনাক্ষী ৰান্ধনী শাললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বন্ধাকবিৰ এটা বহুত সোৱাদ ভৰা ৰেচিপি। বন্ধাকবি খাবলৈ মন নোযোৱা হৈ গৈছে নহয়, ঠিক নানান বেলেগ ধৰণেও খাবলৈ মন যায় নহয়। এইদৰে বনাবচোন, এইদৰে খায়ে বৰ ভাল লাগে। আজি মই বনাইছোঁ, খাই খুব ভাল লাগে। আগতে আৰু এদিন বনালোঁ, দ্বিতীয়বাৰৰ কাৰণে বনাইছিলোঁ। বাৰু ব'লকচোন চাওঁ কেনেকৈনো বনাইছোঁ। এই বন্ধাকবিটো মই কাটি ল'লোঁ, টুকুৰা টুকুৰকৈ কাটিম বন্ধাকবিটো, মিহি মিহিকৈ কাটি নিদিওঁ। এইদৰে টুকুৰা টুকুৰকৈ মই টেবুলখনতে ল'লোঁ নহয়। এয়া ঠিক এইদৰে এইখিনি টুকুৰা টুকুৰবোৰ ৰৈ গ'লে এনেকৈও দিব পাৰি। মই এনেকৈ কাটিছোঁ, এইটো ইয়াতে দুটুকুৰা কৰিম। ঠিক এইদৰে, ঠিক এনেকৈ ৰাখি লৈছোঁ। এইদৰে আটাইখিনি মই কাটি লৈ ধুই পখালি ল'লোঁ। তাৰপিছত এইখিনিতে মই বেচন ল'লোঁ 1 কাপ, ময়দা ল'লোঁ 1 কাপ, পিঠাগুড়ি ল'ব পাৰে, পিঠাগুড়িটো বেছি ভাল, কিন্তু মই পিঠাগুড়ি নাই কাৰণে এতিয়া মই ময়দাকে দিলোঁ। তাৰপৰা জলকীয়া গুড়ি লৈছোঁ, তাৰপৰা গৰম মছলা অকণমান লৈছোঁ, তাৰপিছতে জিৰা আৰু ধনিয়া। আটাইখিনিতে চবগুটি গুড়ি আছে যেতিয়া অকণমান দিব পাৰি, ইয়াতে ভাল লাগে। আটাইখিনি দি অকণমান চালি ল'লোঁ, কেলৈ বেচনবোৰ হেৰি হৈ থাকিব পাৰে, গুটি গুটি মানে। নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপৰা মিক্স কৰি সেইকেইটা ৰাখি দিছোঁ। তাৰপৰা ইফালে এটা ডাঙৰ বাতি বা সৰু চৰিয়া, তাতে 2টা কণী ফেটি ল'লোঁ। এয়া অকণমান মাংস লৈছোঁ, মাংসকেইটুকুৰা বনলেছ আৰু মই এনেকৈ চেপেটাকৈ কাটি লৈছোঁ, চেপেটাকৈ কাটি লৈছোঁ। তাৰপিছত ইফালে কণীটা ভালদৰে ফেটি ল'লোঁ। তাৰপৰা এতিয়া এই মাংসখিনি মই ইয়াতে বাকি দিলোঁ। মাংসখিনি স্কিনৰ সৈতে থাকিলে ভাল লাগে। তাৰপৰা ইয়াতে সানি পুটুকি মই এতিয়া ইয়ালৈ লৈ আনিলোঁ। তাৰপিছত ঠিক টুকুৰা টুকুৰিকৈ কটা বন্ধাকবিখিনিও মই ইয়াতে ঠিক মাংসৰ নিচিনাকৈ ইয়াতে এটুকুৰা দুটুকুৰাকৈ দি সানি তাৰপৰা তাত দি দিমগৈ। ঠিক এইদৰে এইখিনি সানি থৈ লৈছোঁ, নহ'লে মিক্স হৈ যাব নহয়। এইখিনি সানি পেলাই ইফালে থৈ ল'লোঁ। মাংসখিনি পানী থাকিবলৈ নিদিব, প্ৰথমতে মাংসখিনি ধুই পখালি পানীটো পূৰা চুকি ল'ব, আৰু বন্ধাকবিখিনি ধুই পখালি ধুনীয়াকৈ পানীটো অলপমান যাবলৈ দিব। তাৰপিছতে কাটি পেলাই এইদৰে কণী গোটেই বন্ধাকবি লাষ্টত থাকি যোৱা এই টুকুৰাবিলাক, সেইখিনিও লাষ্টৰখিনিত মই এনেই সানি পেলালোঁ। তাৰপৰা ইফালে কেৰাহীত তেল দি গৰম কৰিলোঁ, গৰম কৰাৰ পাছত মাংসকেইটুকুৰা এটা এটাকৈ ফ্ৰাই কৰিলোঁ। জুইকুৰা কমাই 10 মিনিটমান লাগে, সিজি যায়। একেবাৰে চেপেটাকৈ কাটিছোঁ নহয়, সিজি যায়। জুইকুৰা খালি কমাই ল'ব, নহ'লে দেৰি যাবগৈ। ৰঙচুৱা হোৱাকৈ জুইকুৰা কমাই ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। এয়া হৈয়ে গৈছে, 10-15 মিনিটমান লাগিল। মাংসখিনি আৰু অকণমান আছে, কিন্তু সেইখিনি বনাম। তাৰ আগতে মই কবি কেইটুকুৰা আপোনালোকক অকণমান দেখুৱাই দিম। মাংসকেইটুকুৰা হৈ গ'ল, টুকি ল'লোঁ। তাৰপিছত কবি কেইটুকুৰাও এটুকুৰাকৈ দি আটাইকেইটুকুৰা মই ৰঙচুৱা হোৱাকৈ অকণমান ভাজি ল'লোঁ। যেনেকৈ আমি মাছ ফ্ৰাই কৰোঁ ঠিক তেনেকৈ এয়া হৈয়ে গৈছে। বহুত ভাজিব নালাগে কবি, এনেও বন্ধাকবি কেঁচাই খায়ো ভাল লাগে আৰু পটককৈ সিজেও। সেয়া হৈ গ'ল। বাকী টুকুৰা টুকুৰিবোৰ যে ৰৈ গৈছিল, সেইখিনিও মই সানি পুটুকি এটুকুৰাকৈ মানে বান্ধি খাই ধৰেতো, এটাইখিনি মই ভাজি ল'লোঁ। তাৰপৰা ইয়াত অকণমান তেল আছেগৈ, সেয়া নাথাকিলেও এচামুচমান দি ল'ব। তাৰপৰা আদা নহৰু খুন্দি লোৱা, আদা নহৰু মই নহ'লে কাটিও ল'ব পাৰে, খুন্দি লোৱা আদা নহৰু মই দি দিলোঁ। ইয়াতে পাঁচফোৰণ দি আছোঁ, দিব পাৰে, মই পাঁচফোৰণ নিদিওঁ, জিৰা থাকিলে দিব পাৰে। তাৰপৰা পিঁয়াজ এটা কাটি দি অকণমান সময় ভাজি ল'লোঁ। তাৰপিছত কোমলীয়া নৰসিংহ পাত আছে, এই কোমলীয়া নৰসিংহ পাত কেইটুকুৰামানো ইয়াতে দি দিম আনি পেলাই গছৰ পৰা। নৰসিংহ পাতকেইখিলা অকণমান ভাজি ল'লোঁ। আগতে তেলতে শুকানে দিলেও দিব পাৰে, কিন্তু তেলখিনি নিজে কাঢ়ি লৈ কণ বিলাহীকেইটা কেইটামান কণ বিলাহীকেইটা অকণমান টান চাই লৈছোঁ।
ভাগি গ'লে ভাল নালাগে, যদিও আপোনালোকে ভাঙি দিয়ে যদি দিব পাৰে, কিন্তু গোটেই গোটেই হৈ থাকিলে ফ্ৰাই কৰি তাৰপিছত খাই বৰ মজা লাগে। এইটো মোৰ সোৱাদ, আপোনালোকৰ কেনেকুৱা সোৱাদ মতে খায়, যদি ভাঙি চিঙি দিয়ে বা ডাঙৰ বিলাহী দিয়ে দিব পাৰে। তাৰপৰা ইয়াতে মই নিমখ অকণমান দি দিম। এতিয়া অলপ নিমখ দিলোঁ, নিমখ দি অকণমান সময় ভাজিলোঁ বিলাহীকেইটা। তাৰপিছত ইয়াতে মই অকণমান টমেটো চচ দিলোঁ, টমেটো চচ অকণমান চয়া চচ, বেছি নহয় অলপ অলপ, পানী মিক্স কৰি দিব পাৰে, কিন্তু মই পানী মিক্স কৰি মই দিয়া নাই। আপোনালোকে দিয়ে যদি দিব পাৰে, নিদিয়াকৈ ভাজিলে সেই বিলাহীটো এটা ভাগিবই, বিলাহীৰ ৰস ওলাবই তাত, গতিকে নিদিলোঁ পানী। এতিয়া মই ফ্ৰাই কৰি লোৱা মাছ আৰু কবি, মাংস আৰু কবি, মাছহে আহিছে, মাংস আৰু কবিখিনি বাকি দিলোঁ, বাকি দি অকণমান মিক্স কৰিলোঁ। মিক্স কৰি ইয়াৰ ওপৰতে মই পদিনা চাটনি আৰু ধনিয়া চাটনি দি দিম। বন্ধাকবি যিবোৰ টুকুৰা টুকুৰি ভাজিছিলোঁ সেইবোৰ সেই তেনেকৈ আছে, সেইবোৰ বেলেগ ধৰণে খাই বৰ সোৱাদ লাগে। এতিয়া মই ইয়াতে অকণমান পদিনা চাটনি আৰু অকণমান ধনিয়া চাটনিখিনি দি ভালদৰে মিক্স কৰিম। ভালদৰে মিক্স কৰি এইখিনি হৈয়ে গৈছে, মিক্স কৰাৰ পাছত আৰু এইখিনি হৈ গ'ল, খাবলৈ বৰ সোৱাদ লাগে এনেকৈ। আপোনালোকে এইদৰে বনাবচোন, বেলেগ ধৰণৰ জুতি লাগিব ইয়াত। এনেকুৱা জুতিও কেতিয়াবা ল'বলৈ মন যায়তো, এনেই আৰু বন্ধাকবি কাটি আৰু ভাজিটো খায়ে থাকোঁ। এতিয়া মই প্ৰেজেণ্টেশ্যন কৰোঁ। এখন কাঁহীত ধুনীয়াকৈ ইয়াতে সজাই দি দিব আটাইখিনি। তাৰপাছত ইফালে পদিনা চাটনি অকণমানো দি দিব ওপৰত, পদিনা চাটনি অকণমান, ধনিয়া চাটনি অকণমান, টমেটো চচ, চয়া চচ, কিড চচ, যিমান যি দিয়ে খুব ভাল লাগে। তাৰপিছত ইয়াৰ লগতে কেঁচা পিঁয়াজ আৰু তিয়ঁহ খাই বৰ মজা লাগে। মই কিন্তু খাই ভাল পাওঁ, আপোনালোকে কেনেকুৱা লাগে বাৰু? কেঁচা পিঁয়াজো ভাল লাগে, জলকীয়া কেইটামানো দিয়ে যদি দিব পাৰে। ইয়াত মই বেছি জ্বলা দিয়া নাই, কাৰণ আপোনালোকে খোৱা কেনেকৈ খাই ভাল পায় সেই অনুপাতে দি ল'ব পাৰে। এইখিনি যে মোৰ পিছত এনেই টুকুৰা ৰৈ গৈছিল, সেইবোৰ সানি পুটুকি ঠিক এইদৰে সানি পেলালোঁ। ইয়াতো অকণমান ওপৰত পদিনা সানি দিম, তাৰপৰা খাবলৈ ইমান ভাল লাগে। এয়াও এটা বেলেগ টেষ্ট। আপোনালোকে এইদৰে বনাই আৰু খাবচোন, খাই কেনেকুৱা সোৱাদ লাগে আপুনি চাব। এয়া হৈ গ'ল। এতিয়া ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে, যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, আকৌ ছাবস্ক্ৰাইব কৰিবচোন যদি নতুনকৈ আহিছে। ছাবস্ক্ৰাইব কৰিলেও নহয় আকৌ বেল আইকনটো টিপি দিব ওচৰতে থকা, তেহে মই এতিয়া ভিডিঅ'বিলাক আগিয়ে যাব। গতিকে আজিলৈ আহিছোঁ, পুনৰ আহিম। নমস্কাৰ।